नमस्कार সকলোকে वेलकम बैक टू आवर न्यू वीडियो गाइज আজি এটা হবলে গৈ আছে গাইজ ধামাকা প্র্যাঙ্ক ভিডিও তো থাকিব যে মোৰ নেকত মই এটা ফেক হিকি বনাম মানে মেইন কথা হল সাম হে হিকিটোৰ ওপৰত হি ৰিয়েক্ট কেনেকৈ কৰে অফিচৰ পৰা আহিব বেছি টাইম হোৱা নাই মই জাস্ট ফ্ৰেছ হৈছো আৰু আহি পোৱাৰ লগতে হি ওলাই গল বজাৰ কৰিবৰ কাৰণে যাৰ কাৰণে ভালকে একো নটিছ একো হোৱা নাই তো সেই কাৰণে মই এতিয়া ফ্ৰেছ হৈ আহি ভাবিলো যে এটা প্ৰ্যাঙ্ক কৰা দৰকাৰ কাৰণ বহুত টাইম হৈ গৈছে আপোনালোক সকলোৱে কৈ আছিলে বা আপুনি প্ৰ্যাঙ্ক কৰক এবাৰ সো সেইকাৰণে একো আইডিয়া তেনেকৈ নাছিলে মাথাত ভাবিলো যে নাই এনেকুৱা টাইপৰ প্ৰ্যাঙ্ক কৰিলে ই অকণমান জেলাছ হৈ যাব পাৰে সো চাওঁ হি কেনেকৈ ৰিয়েক্ট কৰে নকৰে তো মই এতিয়া নেকতে এটা হিকি বনাব লাগিব সো চাওঁ কেনেকৈ হিকিটো বনাওঁ সো গাইজ লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব আৰু যদি অকণমান আপোনালোকৰ ইণ্টাৰেষ্টিং লাগে তেন্তে ডোণ্ট ফৰগেট টু লাইক দ্য ভিডিঅ' আৰু আপোনালোকৰ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত শ্বেয়াৰ কৰিব সো গাইজ কিপ ৱাচিং তো গাইজ এতিয়া মই হিকিটো বনাই লওঁ ই নাহাৰ আগতে আই ডোণ্ট ন' কেনেকুৱা টাইপ হ'ব নহ'ব ৰিয়েলিষ্টিক লাগিব নে নালাগিব বহুত বেছি ব্ৰাইট হৈ গ'লেতো গমেই পাই যাব সো চাওঁ কেনেকৈ বনাব পাৰি সেইটোতো বহুত বেছি ব্ৰাইট লাগি আছে মই অকণমান ইয়াক মিলাব লাগিব অকণমান 2-3 জেগাত লগাই থ'লে ভাল হ'ব নে কি কয় কাৰণ লাভটো বাইট হৈছে যদি অকণমান ভালকৈ হৈছে আৰু নে কি কয় तू समझा हाँ नहीं तू समझा नहीं ই গাইজ এনেকুৱা এটা ভিডিঅ' মোৰ ওপৰতো এটা বনাই থৈছিলে যদি আপোনালোকে চোৱা নাই চাব বহুত পুৰণা ভিডিঅ' এটা আছে যদি লাভ বাইটৰ এটা ভিডিঅ' বনাইছিলে য'ত মোৰ অৱস্থা একদম পুৰা বেয়া হৈ গৈছিলে ৰ'ব এইটো মই মিলাই আহোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ ফাইনেল লুক তো গাইজ ইমানকণ মানে অকণ কমাই দিছোঁ যাতে অকণমান ব্ৰাইটটো কম লাগক মানে আপোনালোকে অকণমান ব্ৰাইট বেছিয়ে দেখি আছে কিন্তু বহুতখিনি লাইট কৰি ৰাখিছোঁ কাৰণ বহুত বেছি ব্ৰাইট থাকিলে আইডিয়া কৰি ল'ব কিবা লগাইছোঁ বুলি আৰু বেছি এক্সপ'জ হৈ আছে ন জেগাটো যাৰ কাৰণে সি অকণমান ধ্যান যাব লাগিবতো ঘপককৈ ধ্যান নাযাবও পাৰে যাৰ কাৰণে মই দুপট্টা এটা লৈ থাকিম আৰু সি গম পাবই যে মই ঘৰটো কেতিয়াও দুপট্টা লৈ বহি নাথাকোঁ চাওঁ সি কিমানখিনি গেছ কৰে নকৰে আৰু ৰিয়েকশ্যনটো কি হয় মোৰ চুলিকেইডাল নঘটালিলেই হৈছে আৰু मस्त प्लान है বাবু বাবু কিনো কৰি আছা এফালে আহা ন কি হল কি বহা ন মই মাতো কি বুলি বহা ন বুলি কওঁতে কি বুলি কৈছা একো কোৱা নাই বুলি কৈছা তুমি এইটো চব টাইমত ইৰিটেট কিয় থাকা মোৰ মুখেৰে মাত ওলাই যায় কিছুমান তোমাৰ সেনেকৈ কিয় ওলাই মই মাতিলে বেলেগে মাতিলে নোলাইতো তোমাৰ অথনিৰ পৰা যে ফোনত যে কথাই পাতি আছা মইতো অথনিতে আহিলো আহাৰ টাইমতে ওলাই গলা বাহিৰলৈ বজাৰ কৰিবলৈ আহিলে আহাৰ পিছত ফোন আহিল তেতিয়াৰ পৰা যি কথা পাতিয়ে আছা मैं भी हूँ घर में वो तो है ना तो तुम पत्नी के ऊपर ध्यान देना पड़ता है गम पाने नहीं तो क्या होगा नहीं तो बहुत कुछ हो जाता है तू समझा हाँ नहीं तू समझा नहीं ठीक है কি এনেকে চাবলৈ কি আছে ফালতু কথা কমাই কবা অকমান ঠিক আছে এলটুকে কমাই কবা ফুটবলটো নাক ডাল লৈ বলে নে পেলপেলাই থাকে what do you mean by that এইটো মোৰ দেউতাৰ নাক আহিছে লাকি বুলি ভাবা এইকাৰণে কৈছো ফুটবলটো কি হ'ব ফুটবল দেউতাৰ নাকটো ফুটবল নহয় এইটো জোকাৰৰ নাকটো নিচিনা মোৰ ৰঙা কৰিলে মই সেইটোৱে মই কেতিয়াবা জোকাৰ বনাই এইটো লাল ৰং লগাই দিলে হ'ল তুমি এডাল কি লৈ আছে এই গৰমখনত ডিঙিটো ঠাণ্ডা লাগি আছে ৰে नहीं झूठ बोल रहा है কিয় আরে ভাল লাগি থাকা না ডিঙিটো ঠাণ্ডা লাগি আছে কাহ হ'ব নেকি এইটো খুলছুন কি কৰি আছো অথনি বাইডাল কিবা কিটালো লগাই নবহ ডিঙি হেৰি হলো ডিঙিটো মতে ভাল লাগি থাকা না এটা কি কৰিম একো নহয় দে কি যে কৰি থাকা নহয় মানে ডিঙিটো মোৰ বাস ভাল লাগি থাকা নাই বুলি পেলাই ই কৰি আছো ভাল লাগা নাই টাইমত হি কৰি থাকিব দৰকাৰ নপৰেতো তোমাৰ কাম নাই এনেই ডিঙিটো ঠাণ্ডা অনুভৱ ক'ত বিষ নাইতো ডিঙিটো বিষো আছে ঠাণ্ডাও আছে ঠাণ্ডা আছে ঠাণ্ডা অনুভৱ হৈ আছে ফেন অফ কৰি দিও ফেন অফ নালাগে কৰিব কি কৰি আছো এখোপা বাস ডিঙিটো ঠাণ্ডা লগাব দিয়া নাই মই বাস আজি ঠাণ্ডা লাগিলে মোৰ তোমাৰতো প্ৰব্লেম আজি যোৱাকালি হওক বা আজি হওক তুমিতো ঠাণ্ডা লগাব লাগে এনেকুৱা একো হোৱাই নাই যোৱাকালি পৰা ইমান গৰম তাতে তুমি ক'ত ঠাণ্ডা ক'ত লাগিল মই কোল্ড ড্ৰিংকছ খালো 5টামান বটল যাৰ কাৰণে মোৰ ডিঙিতে ফুলি আছে ভাল লাগি থাকে 5টা বটল ঠাণ্ডা খালা তুমি হ'ব বাবু অকণমান শান্ত থাকা
দিনটো বহুত বেছি ভাগৰ লাগিছে ভাগৰ লগাটো বেলেগ কথা ইমান দেৰি কিয় হ'ল দেৰি হ'ল আৰু অকণমান কাম তোমাৰ থাকিলে দেৰি হ'ব ন অথনিৰ পৰা মই তোমাক প্ৰায় 1 ঘণ্টা ধৰি পেলাই ফোন কৰি আছো লাষ্ট ঘৰলৈকে অহাৰ আগলৈকে তুমি ফোন ৰিচিভেই নাই কৰা কিহৰ কাৰণে আচ্ছা তো সেইটো কাৰণেই তুমি মোৰ লগত অথনিৰ পৰা মাতবোল কৰি থকা নাই ভালকে যিয়ে নহওক কিয় তুমি কেলে মানে তোমাৰ ফোন বাছ নৰ্মেলি মোৰ ভাল লাগি থকা নাছিলে সেইকাৰণে ফোন ৰিচিভ কৰা নাই কেতিয়াবা থাকা হৈ থাকে ন গাত ইমান বেছি গৰম অফিচত তো থাকে ন চব টাইমত মন নাযায় ফোন ইউজ কৰি থাকিবলৈ বুজি পাব লাগে না তুমি একে ফোনৰ পৰা ফোন মাৰিয়ে থাকা কিমান বাৰ ফোন মাৰিছা ক'ব 20 বাৰ মানতো ফোনে মাৰিছা কাম বন নাই কিছুমান টাইমত ন এনেকুৱা যে তুমি চব টাইমত সেইটো ক'লে নহ'ব নহয় মোৰ নিজৰ এটা থাকে ন যে তুমি মানুহটো গৈছা তোমাৰ ফোন কৰি আছো ৰিচিভ কৰা কিবা এটা তুমি যদি লগৰ টেক্সট এটাও দি দিয়া যে মই অফিচত আছো মই দিছিলো আই মিন মিটিং আৰে ডিঙিত মোৰ কিবা এলাৰ্জি হৈছে ৰে দেখাবলৈ ভাল লাগি থকা নাছিল মোৰ খজুৱাই আছে অথনিৰ পৰা তোমাৰ বোলে ডিঙিত হেৰি হৈছে এলাৰ্জি হৈছে কি ফালতু কথা ক'ব আহিছে ইয়াত খজুৱাই আছে মোৰ এসোপা এলাৰ্জি এলাৰ্জি ফালতু কৰি নাথাকে এলাৰ্জি হৈছে মোৰ নৰ্মেলি তো সেইটো ফালতু কৰি নাথাকে কিন্তু মই কৈ দিছো কিহৰ এলাৰ্জি হ এলাৰ্জি হৈছে কিয় ডাষ্ট এলাৰ্জি জানাই ডাষ্ট এলাৰ্জি এনেকে হয় নেকি মোৰ হয় না মাজে মাজে মই ডাষ্ট এলাৰ্জি দিম प्यारी समझ गई আদৰ গম পাও নহয় কি ফালতু কৰিব আহিছা এসোপা ক'পা আহিছে নাজানো কিবাই কামুৰিলে কোন কুকুৰে কামুৰিলে ये फंस गया सीएम ফালতু কৰি নাথাক বুলি কৈছো এসোপা ক'ৰ পৰা আহিলে কবিনে ক'ৰ পৰা আহিলে এসোপা ক'ৰ পৰা আহিলে বাবু ফালতু কৰি নাথাকে কিন্তু নৰ্মেলি ডাষ্ট এলাৰ্জি হৈছে সেইটোতো প্ৰব্লেম পাগলৰ নিচিনা থাকিব ফালতু কৰি নাথাকা তুমি ফালতু কি কৰি আছা কি কৰি আছো অথনি তোমাৰ আহোতে দেৰি আহাৰ পিছৰ পৰা এডাল পিন্ধি আছা য'ত নেকি তোমাৰ একো হোৱাই নাই তাৰপিছত এতিয়া কৈ আছা তোমাৰ কি ডাষ্ট এলাৰ্জি মোৰ খজুতি হৈছে দেখা নাই নেকি তুমি এসোপা ডাষ্ট এলাৰ্জি কোনো এংগেলৰ পৰা নহয় কি ফালতু কৰিব আহিছা বাবু বাবু ডাষ্ট এলাৰ্জি যদি কিবা ফটো আমি কৰি আছা তেন্তে ফালতু নকৰি পেলাই চিধা চিধি বকি দিয়া এইটো কি মানে ফালতু কৰি নাথাকে কিন্তু মই বুজি নোপোৱা মানুহ নহয় আৰু সৰু পোৱালি নহয় যে এইসোপা বস্তু লৈ পেলাই একো বুজি নাপাম হাঁহি কি আছা ফালতু কৰি নাথাকে বাবু বেকাৰ মোৰ ইয়াত এতিয়া কাজিয়া পেচাল কৰিবলৈ মোৰ ইচ্ছা নাই মোৰ গাত এনাৰ্জি আছে চিধা চিধি সুধি আছো অথনিও তোমাক ফোন কৰি আছো 1 ঘণ্টা ধৰি তুমি ফোন ৰিচিভ কৰা নাই এসোপা এতিয়া কি এসোপা ক'বানে কিবা এটা হৈ গ'ল কি কিবা এটা হৈ গ'ল ভুল হৈ গ'ল মানে কি ভুল হৈ গ'ল তুমি বুজাব কি বিচাৰি আছা ভুল হৈ গ'ল মানে নাজানো বাবু চব টাইমত যে নাজানো এইসোপা পোৱালিৰ নিচিনা ৰিয়েক্ট কৰিলে চব বস্তুটো আৰু পোৱালি হৈ নাযায় মানুহে এইসোপা কোনো পোৱালি মানুহে নকৰে ঠিক আছে চব ফালতু নকৰি পেলাই চিধা চিধি ক'বানে এইটোৱে ক'বানে বাবু জেনুইনলি কৈছোঁ মোৰডাল যে এনে টেমা চুটাই নাথাকা মাথা যদি মানে জেনুইনলি কৈছোঁ বেয়া কৰি নাথাকা ক'বানে চিধা চিধি কিবা এটা মিষ্টেক হৈ গ'ল কি ফালতু মিষ্টেক হৈ গ'ল তোমাৰ গমেই কি মাথা বেয়া নেকি গৰমত একো মাথা ঠাণ্ডা আহি থাকাই নাছিলে कुछ भी ফালতু কথা ক'ব আহিছে গৰমত মানুহৰ এসোপাত ধান্দা যায় ফালতু কি মানে তোমাক আৰে একো নাই হোৱা ডাষ্ট এলাৰ্জি হৈছে বাবু জেনুইনলি কৈছো ডাষ্ট এলাৰ্জি হৈছে ডাষ্ট এলাৰ্জি হৈছে আই এম সৰি ৰে বাবা সৰি কৈ দিওঁ আঁতৰি যোৱা বুলি আই এম সৰি আঁতৰ বুলি কৈছো বাবু মই আগতো তোমাক কৈছোঁ ন যে মই কেতিয়াও এনেকুৱা নিবিচাৰোঁ য'ত নেকি মই খঙৰ চোতত এনেকুৱা থাকে ন যে তোমাৰ গাত কিবা এনেকৈ জোৰ চে লাগি যাওঁ কৰি যাওঁ মাৰি দিওঁ কৰি দিওঁ সেইটো যদি নিবিচাৰোঁ তেন্তে অকণমান টাইম আঁতৰি থাকাচোন মোৰ জেনুইনলি ভাল লাগি থকা নাই মানে এতিয়া মানে মোক মাৰিবও পাৰা ঠিক নাই মানে খং উঠি আছে এতিয়া জেনুইনলি কৈছোঁ লাগি যাব পাৰে ক'ৰবাত কিবা যোৱা আঁতৰি যোৱা ফালতু কৰি নাথাকা যাওঁগে ওলাই যাগে না কি ওলাই যাগে না আই এম সৰি না বাবু আৰু নেক্সট টাইম কেতিয়াও নহয় নেক্সট টাইম ফাৰ্ষ্ট টাইম কি ফালতু কথা ক'ব আহিছা আৰু নেক্সট টাইম এবাৰ হোৱা বুলিলে মানুহে সেইটো বস্তুৰ কোনো জাষ্টিফিকেশ্যন নাইতো 10 বাৰ হওক 20 বাৰ হওক এইটোৰ লগত কোনো কথা নাই এবাৰ হোৱা বুলিলেও সেইটো মিষ্টেকেই কি ফালতু জাষ্টিফিকেশ্যন দিব আহিছা আৰু নোহোৱা কথা নহয় তোমাৰ সেই এটা বাৰো মানুহৰ কেনেকৈ হ'ব পাৰে এইটো বস্তু কি ফালতু নিচিনা কথা কৈ আছা গমেই নাপালোঁ দিয়াত হোৱা তুমি গম নাপালা তুমি সৰু কেঁচুৱা নেকি গম নাপালা তুমি গাখীৰ খোৱা কেঁচুৱা নেকি তুমি একেবাৰে যে গাখীৰৰ বটল মুখত দি দিছা আৰু তুমি গমেই পোৱা নাই জেনুইনলি কৈছোঁ ফালতু কৰি নাথাকা ক'বানে কোন ক'বানে বাবু হা নাজানো কোন কি নাজানো গমেই নাপালোঁ কোন अरे कहना क्या चाहते हो
কোন হয় গম নাপালোঁ এসোপা কি কাৰোবাৰ লগত কিবা হৈ যাব মানুহে গম বি নাপাব কি হৈ গৈছে মানুহে এটা টাচ কৰিলে বি গম পোৱা যায় যে কোনোবাই বেলেগ কিবাই কামুৰিবতো পাৰে বেলেগ কিবা কামুৰিব পাৰে তুমি ষ্টিল এতিয়ালৈকে তোমাৰ সেই ফাল্টু কথাত আটকি আছা তুমি কেনেকুৱা ফটোৱা হ'ব লাগিব ৰে আই এম সৰি মই কোন হয় ক'ব নোৱাৰো বাবু মই কোন হয় ক'লে বহুত ডাঙৰ কথা হৈ যাব কিয় না চব তাৰমানে ফকতীয়া যে পোৱালিৰ নিচিনা এই চব মিমিয়াই নাথাকিবা মোৰ ওচৰত মেকুৰীৰ নিচিনা ঠিক আছে তুমি কোনো সৰু পোৱালি নহয় এই চবৰ যদি তোমাৰ যদি নিজৰ এটা মেণ্টেলিটি আছে না তেন্তে অভিয়াছলি ইউ আৰ লাইক মানে এডাল্ট এনাফ এডাল্ট আৰু ইমানখিনি ভালকৈ বুজি পোৱা যেতিয়া কথাবিলাকো অকণমান স্পষ্টকৈ ক'ব পাৰি ইমান মিমিয়াই থাকিব দৰকাৰ নাই কি ফাল্টু নিচিনা হাঁহি আছে চলা ফাল্টু চলা তুই আমার ভালো পাস না একে চর মারুম বাল পোৱালি কেলা बस हवा निकल गई ফাল্টু কৰিব আহিছ আই এম সরি না এই আতৰ আই সৰি কি ফাল্টু কথা ক'ব আহিছা তুমি ক'বা না কোন হয় বুলি আই এম জোকিং ফাল্টু কৰি নাথাকা কোন হয় ক'বা না মই মিছা কৈছো তোমাৰ মিছা তুমি ফাল্টু কৰি নাথাকা মোৰ লগত মই কৈ দিছোঁ চব টাইমত ফাল্টু কৰি নাথাকিবা মোৰ লগত মাম্মা মিয়া আই এম জোকিং ফাল্টু কৰি নাথাকা বুলি কৈছোঁ নহয় বাবু আবু ধেমালি কৰি আছিলো ধেমালি মোৰ তুমি মোক সিৰিয়াসলি ল'বা মই ভাবা তুমি তো মোৰ এটা ভিডিওটো সিৰিয়াসলি নলৱা এটা প্ৰ্যাঙ্কটো সিৰিয়াসলি নলৱা এইবিলাক বস্তু মোৰ কাৰণে ফকতীয়া একদম নহয় ঠিক আছে তই ফাল্টু কৰি নাথাকিবা এইবিলাক কথা লৈ পেলাই মোৰ লগত মই জেনুইনলি ধেমালি কৰি আছিলো ও দুখ পাইছো এতিয়া তুমি ৰঙা কৰি পেলাবা টানি টানি পাগল নেকি এইটো স্কিন হয় মোৰ চাওঁ স্কিন এনে খাপৰ কেঁচুলি হয় কোনে জানে আৰে বাপ কাৰ ভাই এইটো লিপষ্টিক নহয় কি লিপষ্টিক নহয় ফাল্টু কৰি নাথাকা বাবু ফাল্টু তুমি কৰি নাথাকা বাবু মই প্ৰেংক কৰিছো জেনুইনলি মিছা কথা কিয় কৈ আছা জেনুইনলি লিপষ্টিক চোৱা ভালকে তুমি ওলাই যোৱা ঘৰৰ পৰা মই একে কাণ যে মুচৰাই পেলাই মই ছিঙি পেলাম ও ইমান কম বিশ্বাস থাকিব লাগে পাৰ্টনাৰৰ ওপৰত এই তুমি বুঝ পালা হেট ফাট থু। কেমন লাগলো আমার প্র্যাঙ্কটা কেমন লাগলো তোমার ভালো লাগলো নাই লাগা নাই লাগা তুমি এইটো বস্তু গম নাপালা মিছা শিকি বুলি বাট জেনুইনলি ৰিয়েল লাগিছে ৰে মুচুতেও নাযায় কি থাকে এতিয়াও চাগে মিছাই কৈ আছা আৰ ইউ সিৰিয়াছ বাবু আৰ ইউ সিৰিয়াছ আৰে জেনুইনলি এতিয়াতো গম পাইছা না মিছা বুলি পেলে তুমি ক্লিপ চাই ল'বা এতিয়া যোৱা নাই মই কি কৰিম এতিয়া বাট ক্লিপ আছে তো মই লিপষ্টিক লগোৱাৰ দে হ'ব বিশ্বাস কৰিছোঁ আই লাভ ইউ হ'ব দে তো আজিলৈ ইমানেই আছিল ভিডিঅ'টো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি ভাল লাগিছে ডোন্ট ফৰগেট টু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব টু চেনেল আপোনালোকক লগ পাম এদিন নতুন ধামাকা ভিডিঅ' টিল টেক কেয়াৰ Peace out guys. Bye bye.